So guys, এতিয়া টাইম হৈছে 2টা বাজিলে। মই ৰাতিপুৱাৰ পৰা 10টা বজালৈ শুট কৰিলো, শুট কৰি আৰু গাড়ীতে আছিলো। তাৰপিছত একো শুট কৰা নাই। কি শুট কৰিম আৰু ইয়াতে বেলেগ আৰু একো শুট কৰিব লগা নাই, ক'তো যাব পৰা নাই, তো সেইকাৰণে শুট কৰা নাই। তো ৰাতিপুৱা 8টা বজাৰ পৰা 10টা বজালৈকে বৰষুণ দিলে, তাৰপিছত 11টা বজাৰ পৰা এৰিলে 12টা 1টা, এতিয়া 2টা বাজিলে, এতিয়া আকৌ বৰষুণ দিছে। তাৰপিছত ঠাণ্ডা আছিলে পুৰা, ইমান ৰ'দ দিয়া নাছিলে আজি ইয়াতে। 13 আগষ্ট 2003 2003 13 আগষ্ট 2023। তাৰপিছত ৰাতিপুৱা দিলে 10টাৰ পৰা 10টা বোলে, আকৌ কৈ আছো। তো ইফালে এইটো পামটো পাহাৰটো যে আছে ন গাইছ, একদম ওপৰৰ পৰা আছে। কেমেৰাত আপুনি ধৰিব নোৱাৰে ইমান ওপৰৰ পৰা আছে বুলি। আপুনি যেতিয়া আহিব ন, আহি পিনে চাব। এইটো 17 মাইলত যিটো PPCL পেট্ৰল পাম্প আছে সেইটো, আৰু এইটো যিটো SP আমাৰ বনাই আছে এইটো আহি কিনে চাব। বা মিনিমাম মানে 5 তালা ফ্লেটৰ এটা ওখ যিমান হাইট থাকে সিমান ওপৰৰ পৰা আছে হাইট। আৰু এইটো গোটাইটো কাটাতে বোলে মালিকক 10 কৰ'ৰ নে কিমান গুচি গৈছে। ধেমালি নহয় এইবিলাক। দুনিয়াত বহুত চিষ্টেম আছে বহুত। আৰু এইফালে এইটো ৰাস্তা, এইফালে আমাৰ গুৱাহাটীৰ পৰা যিবিলাক আহে ল'ৰাবিলাকে ভাবে এইটো ৰেচিং ট্ৰেক হয়, এন্তে যি স্পীডত চলাব। বা কিছুমান মানে আছে, চাওঁ মই, আমাৰ এইটো ৰেচিং নহয়, এইটো নেশ্যনেল হাইৱে হয় মেঘালয়। তো প্লিজ চবকে কওঁ, চেফটিটো মেইন হয়। এইটো ৰাস্তাটো যিমান ভাল হয় ইমান বেয়াও হয়। সেইটো কাৰণে মানে এটা লিমিটত চলাব আৰু যোনে আহে মানে এইফালে। মইতো এতিয়া এইফালে সদায় ইয়াতে মই মেঘালয়ত এইটো নেশ্যনেল হাইৱে যিটো আছে মেঘালয়, এইটো যোৰাবাট গুৱাহাটী টু শ্বিলং ৰোড, এইটো মই কণ্টিনিউ চলি থাকোঁ। মানে মই সপ্তাহত এদিন আপ ডাউন কৰোঁ। মই শ্বিলঙৰ পৰা গুৱাহাটী আপ ডাউন কৰোঁ এদিন। আৰু আগতে বাৰু বেছি আছিল, আগতে যেতিয়া ভাড়া গাড়ীত আছিলোঁ তেতিয়া বহুত টাইম মানে কণ্টিনিউ মানে যোৰাবাটৰ পৰা একদম আমাৰ যিটো শিলচৰ আছে এইফালে মেঘালয় পাৰ কৰি অসম যিটো আহে শিলচৰ, যিটো কাছাৰ ডিষ্ট্ৰিক্ট হয়, এইফালে একদম যোৰাবাটৰ পৰা গৈ এইফালে সোণাপুৰ বুলি পাহাৰ এটা আছে। এইটো ইমানে পাহাৰ, যোনে মানে এইফালে গৈছে তেওঁলোকে গম পাব যে এইটো পাহাৰটো কিমান ডাঙৰ হয়। যিটো সোণাপুৰ পাহাৰ বুলি কয়, এইটো ৰাতাচৰা ওচৰত আছে। এইটো কিমান ডাঙৰ পাহাৰ হয়, যোনে গৈছে তেওঁলোকে গম পাবই। মনটো অলপ বেকা হৈ আছে। তো যোনে এইফালে গৈছে গুৱাহাটী টু শিলচৰ যোনে গৈছে তেওঁলোকে গম পাবই সোণাপুৰ পাহাৰৰ কথা। আৰু সেইফালে ৰাস্তা কেনেকুৱা হৈ যায় বৰষুণ টাইমত, মানে বাৰিষা টাইমত ৰাস্তা বহুতেই বেয়া হৈ যায়। বিশেষকৈ এইটো টাইমত যে গৰমৰ দিনত ৰাস্তাবিলাক বহুতেই বেয়া হৈ যায়। মানে ইমান ডাঙৰ গাঁটা থাকে, গাড়ী সোমাই গ'লে পাতি ভাঙি যায়, কিবা হৈ যায়। মানে তাতে কোনো মানে গেৰেণ্টিয়ে নাই মানে কি হ'ব কি নহ'ব, এনেকুৱা মানে চিটুৱেশ্যনবিলাক হয়। ৰাস্তাবিলাক ভাল বনাব লাগে, মানে যিবিলাক আছে আমাৰ ষ্টেটত আছে, চেণ্ট্ৰেলত আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যাৰে আছে মানে এইবিলাক বনাব লাগে আৰু বেয়া থাকাবিলাকক। কিন্তু আজিকালি মানে এইবিলাক বহুত মানে আননেচেচেৰী হৈ গৈছে, মানে কোনো মানে ধ্যানে নিদিয়ে এইবিলাক অলপ ধ্যান দিব লাগে। আমিও চবেই দিব লাগে, আপোনালোকে দিব লাগিব, আমি চবেই মিলি কেনে দিলেহে এইবিলাক ভাল হ'ব। তো ফিডবেকবিলাক দিব লাগিব বোলে যে ক'ত কি আছে কি নাই, এইবিলাক ফিডবেক আমি দিব লাগিব, তাৰপিছতহে কৰিব। এতিয়া গভৰ্ণমেণ্টে অকল কৰিব নোৱাৰে, যেনেকৈ চব জেগাতে গভৰ্ণমেণ্ট নাযায়ও, দেখাও নাপায়, এনেকুৱা হয়। সেইটো কাৰণে যিয়ে হওক, কিবা প্ৰব্লেম থাকিলে প্ৰব্লেমটোৰ কাৰণে ক'ব লাগে, সেইটো আমাৰ কৰ্তব্য। তো আমিতো ক'বই লাগিব, কাৰণ মোক প্ৰব্লেম হয় সেইটো বাৰু ঠিক আছে, মানে চবকে প্ৰব্লেম হৈ আছে সেইটো কাৰণে, সেইটো ক'ব লাগে। এজনৰ প্ৰব্লেম নহয়, চবৰে প্ৰব্লেম। সেইবিলাক আমি নিজে ক'ব লাগিব, আমাৰ নিজৰ প্ৰব্লেম বুলি ক'ব লাগিব আৰু এইবিলাক।
তো এনেকুৱাকৈ দেখাম বহুত কিবা কিবি আছে যি আছে দুনিয়াত কি আছে নাই সেইটোৱে দেখাম। এতিয়া বৰষুণ দি আছে, এতিয়া গাড়ীত আছোঁ। ৰাতিপুৱাটো এইটো ফ্ৰাই ভাতটো খাই আহিলোঁ ব্ৰেকফাষ্টত। তাৰপিছত অলপ আগতে গৈছিলোঁ, গৈ পিনে মেগী বনালোঁ, 2 পেকেট মেগী খালোঁ মই 1টা বজাত। মেগী 2টা বনাই খালোঁ, কাৰণ সেইটো আশা কৰিলে নহ'ব। ইয়াতে মানুহ হ'ল এনেকুৱা মানে কাম নাই মানে নোখোৱাকৈ হ'লেও থাকিব মানে এনেকুৱা মানে। এই চিষ্টেমটো মই ভালকৈ বুজি পোৱা নাই। আমাৰ মালিকে ইয়াৰ মেচ চলাই আছে নে সিহঁতে মানে চলায় সেইটো নাজানো ভালকৈ। তো সেইটো ডিক্লেয়াৰ কৰিব লাগিব। তাৰপিছত সুধি থাকোঁ মোক মানে এইবিলাক অপশ্যনবিলাক নাপাওঁ, কি হ'ব মানে দুনিয়াখনত কেনেকুৱা যে কেনেকুৱা মানুহ আছে। বাইদেৱে এইফালে বনাই আছে পিছফালে ষ্টাফ ৰুম। তো এইটো যদি ভৱিষ্যত থাকোঁ ইয়াতে তেতিয়াহ'লে দেখাব পাৰিম আৰু কি হয়। এতিয়া মালিকেও চেলাৰী দিয়া নাই। আজি মই অক্টোবৰৰ 25 তাৰিখে মই জইন কৰিছিলোঁ নেকি, অক্টোবৰ চৰি অক্টোবৰ নহয়, মে' জুন জুলাই জুনৰ মাহত মই জইন কৰিলোঁ নেকি, 25 জুনত মই জইন কৰিছোঁ। 26 জুলাইত মোৰ 1 মাহ হৈ গৈছে। 26 জুলাই 25 জুলাইত মোৰ 1 মাহ হৈ গৈছে। তাৰটো চেলাৰীটো মই পোৱা নাই। আৰু এইপানে আজি আগষ্টৰ 13 তাৰিখ হ'ল। মানে এনেকুৱা মানুহ আছে মানে কি জানো কি হৈ আছে, হোৱা নাই চেলাৰীটো কাৰণে। মানে আজি 2 মাহ হ'ল চেলাৰীটো মানে হোৱা নাই। কিহৰ কাৰণে হোৱা নাই এইটো কথা গম পোৱা নাই। তো জনাম কিহৰ কাৰণে হোৱা নাই মোৰ চেলাৰীটো গম পাই পেলাই। এতিয়া বৰ্তমান পূৰা একদম মজা মানে। অলপ টাইম যি দিলে গৰম দিলে, এতিয়া আৰু অলপ পূৰা বৰষুণ দি দিলে। বৰষুণ দিয়াৰ কাৰণে অলপ পূৰা ঠাণ্ডা আৰু। মোবাইলতে পানী পৰিছে। গাইছ মজা আৰু মানে এনেকুৱা টাইমত ইয়াতে গাড়ী চলাই মজা লাগে, গাড়ীত গৈয়ে মজা লাগে এনেকুৱা আৰু। চব ইণ্ডিয়া হয়, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম। মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম চব মেঘালয়, অৰুণাচল। আৰু ছিকিমটো ক'ত হয়, মই অলপ ছিকিমটো আমাৰ ইণ্ডিয়াত হয়নে এতিয়া মইতো কনফিউজন। আপোনালোকে কমেণ্ট কৰিব। নাই কমেণ্ট কৰিব নালাগে, মই নিজে চাম ৰিচাৰ্জ কৰি। তো এতিয়া আৰু বৰষুণটো এৰি দিলে, অলপ কমাই দিলে। কি বৰষুণ গাইছ, চাওক না এইবিলাক গাড়ীবিলাক ভিজি গ'ল। ভিতৰত পানী সোমাই পেলাই পূৰা ভিজি গ'ল। এইবিলাক তলত মেট চেট ভিজি গ'ল। দৰজাটো মাৰে, মোবাইলতো পানী পৰি গ'ল। পূৰা বৰষুণ গাইছ। তো এইফালে চাই লওঁ, এইফালে কি হ'ল। এইফালেও ভিজিছে অলপ, কিন্তু এইফালে ইমান নাই। সেইটো চাইডৰ পৰা বৰষুণটো বেছি স্পীডত মাৰি আছে। তো এইফালে পানীটো ডাইৰেক্ট সেইফালে সোমাই আছে। তো এইটোৱে ঘৰ। কেইটা ৰুম হ'ব এইটো মই কৈ দিওঁ। 1টা 2টা 3টা 4টা ৰুম হ'ব চাগে ইয়াতে। 4টা আৰু ওপৰতো আছে। পইচা আছে, টকা আছে, পইচা আছে। মিলিয়নাৰ হয় আৰু। জুম হৈ আছে, পোষ্ট নহয়চোন। কি হ'ল গাইছ মোবাইলটো?
আৰু 3টা বাজিব ওলাইছে এতিয়া আৰু পুৰা ধামাকা বৰষুণ এতিয়া পুৰা ধামাকা বৰষুণ আৰু এই 3টা বজাত ভাত বনাব গৈছে এই আজি ভাত খুৱাবই আজিৰ ৰাতি দিনটোত একবাৰে ভাত খুৱাব নেকি বা পানী কি পানী পৰি আছে চাওক না জুম কৰি দেখাই দিওঁ এই বা এইফালে এইবিলাক পুৰা পানীবিলাক তলত আহি আছে পৰি পৰি তো ৰাতিপুৱা 8টাৰ পৰা 10টালৈকে দিলে 10টাৰ পৰা আকৌ এইটো 2টাৰ পৰা দিছে 2টাৰ পৰা আৰু 2টাত এৰিল আৰু এতিয়া আকৌ অলপ এৰি আকৌ 3টাৰ পৰা দিছে চাওক না কেনেকৈ বেৰিকেড দিয়া আছে ইয়াতে ভিতৰত থাকিলে ক'ৰবাত জেলৰ ভিতৰত থকা নিচিনাই লাগে এতিয়া গাড়ীখনৰ বহুত বেয়া জেগাত ৰাখিলোঁ আৰু তাতে নেটৱৰ্ক নাপায় আগতে য'ত ৰাখিছিলোঁ তাতে নেটৱৰ্ক নাপায় ইয়াতে নেটৱৰ্ক পাই আছে সেইকাৰণে ইয়াতে ৰাখিছিলোঁ আৰু এইটোৱে হয় SP পাম্প আমাৰ পুৰা একদম ফুল ভিউ এইটো ৰাস্তাৰ পৰা এইটো এইফালে যোৰাবাটৰ পৰা আহি আছে অটোটো এইফালে আৰু এইফালে পুৰা গোটাই পাহাৰটোৱে পুৰা পাথৰ এটা ডাঙৰ পাথৰ কাটি কেনে বনাইছে মোৰ গাড়ীখন চাওক না ইভিনিং টাইমত কি লুক দিয়ে এইটো তাতে পুৰা LED লাইট লগোৱা আছে LED এইটো তলতো আছিল LEDটো বেয়া হৈ গ'ল অলপ আৰু এইটো আগফালে এইফালে হেলোজেন এইফালে হেলোজেন আছে আৰু এইফালে LED এইটো পাৰ্কিঙত হয় ডে নাইট ইণ্ডিকেটাৰ আজিকালি থাকিব লাগে ডে নাইট লাইট গাড়ীত তো সন্ধিয়া অলপ গাড়ীটো ষ্টাৰ্ট কৰিব লাগে এনেকৈ বহি থাকিলে তো ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিতৰত চাওক না ইভিনিং টাইমত পুৰা ৰেড ইভিনিং টাইমত ধূপ চুপ জ্বলাব লাগে আৰু গাড়ীত এইবিলাক নিয়ম আৰু এইটো পুৰা ৰেড লাইট পুৰা ৰেড হৈ আছে তো গাইজ গুড ইভিনিং এতিয়া সন্ধিয়া টাইম হৈছে 6:30 বাজিছে 6:30 তো সন্ধিয়া হৈছে গাড়ীখন অলপ ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি লাইট চাইটবোৰ অলপ জ্বলাই চালোঁ আৰু কিছুমান কাম আছে আৰু গাড়ীটো ধুব আছে কালি ধুম আৰু তো বিশ্বকৰ্মা পূজা আহি আছে বিশ্বকৰ্মা গাড়ীৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় বিশ্বকৰ্মাটো আৰু আমাৰ 15 আগষ্ট আহি আছে আজি হ'ল 13 তাৰিখ 15 আগষ্টত কোনে ক'ত যাব কি কৰিব ফুৰিব যাব চাওঁ মই ক'ত যাব পাৰোঁ এতিয়া বৰষুণটো এৰিছে বৰষুণটো আৰু ৰাতি দিয়ে নে কি নাজানো এতিয়া এৰিছে কিন্তু মজা একদম পুৰা চিল হৈ আছে মানে বতৰটো আৰু ওপৰত কেবিনত ৰেড লাইট আছে ৰেড লাইট জ্বলাই দিছোঁ মজা কেনেকুৱা লাগিছে কেবিনটো একো মডিফিকেশ্যন নাই আমাৰ কেবিনত অকল ৰেড লাইটটো আছে ৰেড লাইটটো ভাল হয় আৰু মেঘালয়ত যিমানবোৰ গাড়ী আছে প্ৰায় পিকআপ ট্ৰাক হওক যিমান কমাৰ্চিয়েল ট্ৰাক বা পাৰ্চনেল গাড়ীও যিমান আছে মেঘালয়ত মানে পুৰা মডিফিকেশ্যনৰ কাৰণে মানে মই আজিলৈকে দেখাত মানে মেঘালয়ত যেনেকুৱা মডিফিকেশ্যন কৰে গাড়ীবিলাক মই ক'তো দেখা নাই মানে এনেকুৱা আৰু তো কেনেকুৱা কিমান ধৰণৰ মডিফিকেশ্যন গাড়ী আছে মানে আপোনালোকে দেখিলে মানে পগলা হৈ যাব এনেকুৱা গাড়ী আছে মানে এনেকুৱা মডিফিকেশ্যন কৰে ন ইয়াৰ মানুহ মানে পগলা আৰু মই লগাম বুলি ভাবি আছোঁ চকাকেইটা হুইল কেপ লগাম চাই এবাৰ চেলাৰী পালে লগাম নেকি কিবা কৰোঁ আৰু গাড়ীখনটো ষ্টাৰ্ট কৰিলোঁ হৈ গ'ল তো কিবা এটা ক'ম বুলি ভাবি আছিলোঁ যিটো পাহৰি গ'লোঁ তো পুৰা ৰেড হৈ আছে চাওক আৰু লাষ্টত কি ক'ম এতিয়া ই গৈছে ৰুমত ভাত খালোঁ ভাত খাই আহিলোঁ তাৰপৰা ভাত খাই আহি পেলাই অলপ টাইম ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ একো কৰা নাই ক'তো যোৱা নাই আৰু এইটো ব্লগটো কালি খতম কৰিম আজি মানে সন্ধিয়া হৈ গ'ল ইভিনিং এতিয়া দেখাব একো নোৱাৰিম তো কালি ৰাতিপুৱা মৰ্ণিং যাম ইয়াতে যিমান যি আছে মৰ্ণিঙতে চাম ময়ো চাম আপোনালোকো দেখাম আৰু
ৰ'দ দিলেতো নোৱাৰোঁ, ৰ'দটো একদম পূৰা দিয়ে, ইয়াতে পূৰা ফাটাই দিয়ে, ৰ'দ দিলে নোৱাৰোঁ দেখাব। আৰু পাম্পটো এইবাৰ ৰাতিপুৱা দেখাই দিম, এইটো পাম্প আৰু আগত এটা পেট্ৰল পাম্প আছে, সেইটো দেখাই দিম, তেনেকুৱা দেখা পায় ভয়ংকৰ মানে। আৰু অলপ বাহিৰত ওলাই দেখাওঁ কি হৈ আছে, ক'ত কি চাওঁ। এইফালে দেখাম বুলি ভাবি আছিলোঁ, চাওক না কেনেকুৱা লাগি আছে মানে ক'ৰবাত জান্নাত যেনেকুৱা বুলু এইটো সন্ধিয়া হৈ আছে, ইভিনিং 6:30। তো গাড়ীৰ পৰা নামি গাড়ীটো ধুব লাগিব, আৰু লেতেৰা হৈছে, ধুই থাকোঁ কেতিয়াবা, আৰু পানীবিলাকো বহুত দূৰত আছে ন, সেইকাৰণে অহা যোৱা মানে। গাড়ীটোৰ লুকটো চাওক কেনেকুৱা লাগছে। আৰু এইটো গৈছে ভাত বনাব গৈছে, ভাতটো আছে কিবা বনায়, এইটো এইফালে লাইটটো জ্বলালে মজা লাগে, ৰেড লাইট। আৰু ইফালে পূৰা এতিয়া ইভিনিং হৈ গ'ল আৰু ৰাতি হৈ গ'ল, ৰাতিপুৱা দেখাম এইফালে কালি। এইফালেও মই একো ভালকৈ দেখুওৱা নাই, বাহিৰৰ পৰা দেখাম মই ৰাস্তাৰ পৰা, এইফালে ক'ত কি আছে। আৰু এইফালে পাম এটা আছে, সেইটো দেখাম কালি যায়। ৰাতি হৈ গৈছে এতিয়া, তো এতিয়া মই অলপ টাইম স্পেণ্ড কৰি তাৰপিছত কালি ৰাতিপুৱা মৰ্ণিঙত শ্বুট কৰিম। মৰ্ণিঙত কি দেখাওঁ চাওঁ মৰ্ণিঙত। আৰু ইয়াতে তামোলটো ইয়াতে পূৰা ফেমাছ, এইটো তামোলৰ পেকেট, 4টা তামোল 10 টকাত। তামোল খাই মুখ পূৰা একদম ডাঠ হৈ গৈছে, কিমান তামোল খাম। ইমান নাখাওঁ মই, তথাপিও মানে মুখ ডাঠ হৈ যায়, মানে মই দিনত এখন তামোল খালে মোৰ মুখ ডাঠ হৈ যায়, মানে এনেকুৱা আৰু কথাটো। তো ভাল লাগে তামোলটো খাই, সেইটো কাৰণে খাওঁ মজা। আৰু মোৰতো দাঁতো এটা ভাঙি গ'ল, দাঁতটো এতিয়া এক চাইড ভাঙি আছে। আৰু ইয়াত কি আজি এতিয়া নহ'লে এইটো 4-5 বছৰ পিছততো এইটো কিবা প্ৰব্লেম কৰিবই, কিবা প্ৰব্লেম কৰি নাজানো। আৰু দাঁতটো পূৰা ভাঙিছে, মানে বেলেগ ষ্টাইলত হৈ আছে, তাক উঠাব লাগিব। তো আজি ইভিনিং ইয়াৰ পৰা গুড নাইট কৰোঁ। তো ৰাতিটো একো দেখুৱাব নোৱাৰোঁ, তো কালি ৰাতিপুৱাই দেখাম উঠি পেলাই। মই চাম, মই ইয়াতে ইমান চোৱা নাছিলোঁ, মানে জেগাবিলাক কেনেকুৱা মানে, আৰু মানুহে কৈ মানে ভয়ে খুৱাই দিয়ে, মানে এনেকুৱাই মানে একদম মানুহে ভয়ে খুৱাব আৰু একো নকয়, তাৰ বাহিৰে বেলেগ কৰিব নোৱাৰে। তো চাওঁ কালি ৰাতিপুৱা উঠি কি দেখাওঁ। তো গুড নাইট।